Hello everyone, সকলোকে স্বাগতম জনালো দিব্যাশ ক্ৰিয়েশ্যনৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজি যাবলৈ ওলাইছোঁ ব্লছম এক্সোটিকালৈ আৰু মৰাণৰ পৰা বা আৰু গৌৰবিন্দু আহি আছে। বাহঁতৰ লগত যাম। বাহঁত যেতিয়া আহি পাবহি পোৱাহি নাই। বাহঁত আহি পালে তেওঁলোকৰ লগতে যাম, কিন্তু ভিডিঅ' কৰা হোৱা নাছিলে, গতিকে আজি ভাবিলোঁ অকণমান ভিডিঅ' কৰোঁ, আপোনালোককো দেখাওঁ। ঠিক আছে, চাই থাকিব ভিডিঅ'টো। লগ পাই আছোঁ। আহি পাই গ'লো ব্লছম। এয়া বাহঁত আহিছে। হাই কোৱা। হাই বা পিন্ধো আৰু এইজনী আমাৰ অকণমানি। হাই একটো চিনি পায়, চবে ভিডিঅ' আহিয়ে থাকে। ঠিক আছে।
এভৰিৱান ফুৰি আহিলোগে আগতেও গৈছিলোঁ তালৈ কিন্তু ভিডিঅ' এনেকৈ কৰা হোৱা নাছিলে তাকে আজি ভাবিলোঁ অকণমান আপোনালোকক দেখাওঁ বুলি কেনেকুৱা পালে চাই পেলাই ক'ব বহুত বেছি দেখাব নোৱাৰিলোঁ অকণমান দেখালোঁ আৰু কেনেকুৱা লাগিলে আপোনালোকে তাকে জনাব খুব ধুনীয়া ঠাই হয় এইখন আচলতে বহুত মানুহৰ ভিৰ অহা নাই তেওঁলোকে আহিব পাৰিব আচল ঠাণ্ডা পৰিৱেশত সময় কটাবৰ কাৰণে বহুত ভাল জেগাডোখৰ যদি ইচ্ছা কৰে আপোনালোকে তালৈ আহিব পাৰে ঠিক আছে আজি ভিডিঅ'টো ইমানখিনি আছিলে যদি চাই ভাল পালে তেনেহ'লে প্লিজ লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব সকলোকে ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে লগ পাই আছোঁ আকৌ এটা নতুন ভিডিঅ'ত বাই বাই